ৰাকেশ দা লগ লগে নে ৰাকেশ দা ঠিক ঠিক আচ্ছা বাকি ইফালে কে আহিলে মানে এনে ঘুরতে আইছো আৰু গাইছে তোক চিনি পাইছি নে ভৰালি দা কে একশো গুৱাতে কৰে পিকেচিত কৰে এই তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু নতুন এটা ব্লগতে সকলোকে আবাৰ ৱেলকাম জানালোঁ তো গাইজ আজি হ'ল মানে টিচাৰ্ছ ডে তো আমাৰ মানে কলেজ যোৱাবাৰ মনত পৰিছে নে গাইজ টিচাৰ্ছ ডেত ভিডিঅ' বনাইছিলোঁ যি গাইজ আজি বনাম তো যাবলৈ ৰেডি তো কলেজলৈ আজি এটা মোৰ মাজত ধামাকা ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ আজি মানে কি কৰিম হয়তো আপোনালোকে গমেই পাইছে থাম্বনেইল চাই কিনে আজি মানে এটা প্ৰেংক কৰিম কলেজত ফাৰ্ষ্ট টাইম গাইজ ফাইনেলি আহিব আমাৰ কলেজত আৰু আজি কি ডেঞ্জাৰাছ হ'ব কওকচোন অলপমান আজি আমি প্ৰত্যেকবাৰে সদায় ব্লগ বনাওঁৱে কিন্তু আমি প্ৰেংক যেন সৰস্বতী পূজাৰ প্ৰেংক কিবা প্ৰেংক বনাওঁ তো আজি মানে আমি বনাম কলেজ প্ৰেংক তো গেটৱেৰ প্ৰেংক ভিডিঅ' এটাও নাই এটাও নাই আমি মানে ভাবিলোঁ মই আৰু মানে মাত্ৰ ভাবিলোঁ যে আমি এটা বঢ়িয়াকৈ কলেজ প্ৰেংক বনাম আৰু আমাৰ প্ৰেংকটোত মেইন মটিভ কি জানেনে মানুহগিলে যে ৰাইড কৰে ৰাইডৰ মেইন মটিভ হ'ল কি গা চুব লাগে ক্লিননেছ থাকিব লাগে আমাৰ মেইন মটিভটো কি জানেনে যদি আমাৰ ভিডিঅ'টোত যদি প্ৰেংক ভিডিঅ'টোত যদি প্ৰেংকটো ছাকচেছফুল হৈ যায় যে কোনোবাই যদি আমি কাৰোবাক ডাইৰেক্টলি প্ৰপ'জ দিলোঁ সেই প্ৰপ'জেল একচেপ্ট হৈ যায় এইটো প্ৰেংক নহয় এইটো ৰিয়েলি আৰু যদি আমাক কিবা গালি গালাজ কিবা কাৰণে কয় সেইটো প্ৰেংক বাকী ভাল খবৰ বাকী একদম আছোঁ ভিডিঅ' চিডিঅ' বনাই আছা ভিডিঅ' বনোৱা তেনেকৈ নাই অলপ শ্বৰ্ট শ্বুট গুৰু আৰু বাকী এটা কওক গাৰ্লফ্ৰেণ্ড কেতিয়া আছে কচোন এই নাই হা এটাও নাই কেইদিন গা ধোৱা নাই কচোন अभी मजा आएगा ना भिड़ो কি গা গৰমৰ কথা কালি হৈ গৈছে কা দিনক দিনে কে এইটো কেমেৰাটো আমি ঘূৰি দিলে নিজে কি বাদ দি মই কালি তই কালি হৈছে কচোন ঠিকে আমাৰ ৰুজুৰ কথা না আপোনাৰ জোকাই দিওঁ মই অলপমান আগতে মানে চাৰ্জ কৰিছিলোঁ এইটো চাওঁ আপোনালোকে তো মই মানে অলপমান আগতে এইটো চাৰ্জ কৰিছিলোঁ টেম্পাৰেচাৰ ইন বাহিৰত আছে 33 ডিগ্ৰী কুত্তা উমে নেকি কুত্তা উমেটো কুত্তা এই ৰাজনীতি কৰি আছে নেকি ইমান গৰম দিদি ভাই কুত্তা উমে কুত্তা আমি এটা কুকুৰে দিওঁ কুকুৰ হ'ব লাগে কুত্তা উমে চিম্পাঞ্জি একদম লগ পাই আছোঁ মানে প্ৰেংক কলত আৰু মানে কেনেকুৱা ভাল লাগে জানে মানে মানে কথা কয় মানে একদম পুৰা মানে নৰ্মেল লাগে আমি কেমেৰাত বেলেগকৈ কওঁ আৰু ৰিয়েলত বেলেগকৈ মানে কেমেৰাত যে ৰিয়েলটো সেইকাৰণে ভাল লাগে কমেডি কৰে দে Control. গাইজ এটা মানে হেল্প লাগে হেল্প মানে কেনেকুৱা মোৰ চাওক এইটো মোৰ আছে ফলোৱাৰ্ছ 1970টা তো এইটো মোৰ ইনষ্টা একাউণ্ট আৰু জাষ্ট অকল 30টা আৰু গাইজ অকল 30টা ফলোৱাৰ্ছ লাগে 30টা ফলোৱাৰ্ছ হ'লে মানে ভাল লাগিব আৰু আপোনালোকে জলদি জলদি দিয়া আৰু মোৰ মানে বাইতা চাইলি বুলি তামাম ফলোৱাৰ্ছ হৈছে 1000 মান বেছি ফলোৱাৰ্ছ হৈছে বাইতা চাইলি ৰিলছটো হৈ যায় মানে নাম জাদা জেগা বাইতা চাইলি দে চাব পাৰে ছাবস্ক্ৰাইবাৰ কিনে মলি চাওকচোন এই আৰু বেছি নাই গাইছ 1K কৰি দিয়ক জলদি আৰু ধামাকাদাৰ পাৰ্টি পাই যাব এই চাওক গাইছ আৰু অলপ ছাপোৰ্ট কৰোঁ আৰু দে আৰু কি ভাইয়া কি খবৰ এবাৰ ৰাখো কি কেনে কৰে চাওক চলিয়া কি এনবা কৈছোন এই গৰু কি হালো গৰু এৰি দিয়া ক'ত বান পায় তাৰ মুখখন চালা আপিব তো tak kipok lah ini ya lo pop tot
গাইছ দা লগ গালো কেনে ৰাকেশ দা ঠিক ঠিক আচ্ছা কেনে বাকী ইফালে কে আহিলে মানে এনে ঘুরতে আইছো আৰু গাইছ তোক চিনি পাইছি নে ভৰালি দা কেনে বৰ কে একশো গুৱাতে পৰে পিকেচিত পৰে এই বাপৰে বাপ কি ক'ব আৰু গাইছ আজি হ'ল নেক্সট ডে তো কালি মানে পূৰা এনজয় কৰিলোঁ মানে পূৰা নাছিলোঁ আৰু তো মানে ভিডিঅ'টো পাইছে নহ'ল গাইছ আৰু গাইছ আপোনালোকক কৈছিলোঁ যে তাত মানে লাইভ প্ৰেংক কৰিম তো কি হ'ল মানে মোৰ যোনটো লগ আছে অভি সিও এজন ইউটিউবাৰ তো আপোনাৰ সি কৰিলে ভিডিঅ'কেইটা মানে সি কৰিলে তো সেইবাবে মানে তাতে আছে মানে ভিডিঅ'কেইটা তো একে কথা মোৰ তাতে চোৱা তাতে চোৱা একে কথা তাৰ চেনেলত সি আপলোড দিছে তো আপোনালোকে চাব পাৰে ডিছক্ৰিপশ্যনত লিংক আছে তাৰ চেনেলটোৰ তো যোনসকলে মানে চাব ইচ্ছা কৰে লাইভ প্ৰেংক আৰু কলেজত এনেকুৱা ধৰণৰ প্ৰেংক হয়তো কৰা নাই গেটু একাডেমীত তো সি আপলোড দিয়াৰ কাৰণে আৰু মই আপলোড নিদিলোঁ তো যিহেতু এটা ভিডিঅ' আপলোড দিলে কিবা এটা ভাল নালাগে তো তাতে গৈ কিনে আপোনালোকে চাব পাৰে তো গাইছ আৰু 1K টো হ'বই আৰু লাহে লাহে আপোনালোকৰ আশীৰ্বাদত হ'বলৈ গৈ আছে আৰু বেছি নালাগে গাইছ 650 হৈছে আৰু লাগে মাত্ৰ 350 তো আপোনালোকে জল্দি যাৰে ঘৰত যাৰে কি মোবাইল নহওক আপোনালোকে ছাবস্ক্ৰাইব কৰি না কি চাই আছা কৰি দি ছাবস্ক্ৰাইবটো জল্দি আপোনালোকে মই আকৌ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ তো আপোনালোকে মৰম ভাল পোৱা আশীৰ্বাদ দিয়ক মানে বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁতো তো গাইছ ভিউজটো নাহিব তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অলপমান কাৰণ জানে আপোনালোকে বহুত দিন ভিডিঅ' নিলে ভিউজ নাহে তো আপোনালোকে যিনেমে পাৰে সিনেমে শ্বেয়াৰ কৰি দিব আৰু মানে ছাবস্ক্ৰাইব কৰি দিবি গাইছ আৰু কালি মানে ৰাকেশ দা আৰু অসমৰ নাম্বাৰ 1 লেট্ৰা কিঙক লগাল পালোঁ মানে ভৰালি দা হেৰিত লগ পালোঁ পিকেচিত লগ পালোঁ সিহঁতৰ মানে পিকেচিত আহিছিল মানে তাড়াতাড়ি কৰি আৰু স্কচো আহিছিল বুঢ়া স্কচ যে আছে স্কচো আহিছিল মই মানে গম পোৱা নাছিলোঁ স্কচ হেলমেট মাৰি আহিছিল ফটোখন যেতিয়া তুলিলোঁ অলপমান ভিডিঅ' কৰিলোঁ ফটোখন তোলাতে গম পালোঁ এইটো যে স্কচ তো মিষ্টেক হৈ গ'ল তো একো নাই লগ পাম নেক্সট টাইম স্কচক তো মানে ফৌজিহঁতৰ মানুহ না তো ভাল হ'বই জমনি হ'বই নে কি কয় গাইছ ফৌজি যোনসকলে গাইছ ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব মই একদম অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইবটো কৰি দিবি গাইছ কাৰণ ছাবস্ক্ৰাইব কৰিলে পইচা নালাগে একো নালাগে জল্দিছে ছাবস্ক্ৰাইবটো কৰি দিবি তো গাইছ যি নহওক তো ভিডিঅ'টো চাই কিজানি ভালে বহুত দিনৰ মূৰত আৰু জয় অসম নেক্সট ব্লগত লগ পাম বুলি আশা ৰাখিল সকলোৱে ভালদৰে সুবিধা নিজৰ আপোনাৰ বিশ্বাস আৰু বিলিভ ইন ড্ৰিমছ তো নেক্সট ব্লগত লগ পাম টিল দেন টাটা বাই বাই